ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মানে আজি আহিছোঁ মই জগদলাত ফুৰিবলৈ আহিছিলোঁ মাৰ লগত। মানে আলহী আছে, এইজন মা মোৰ বহুত দিনৰ মূৰত আলহী খাবলৈ আহিছোঁ। কিবা ক'ব মা? নমস্কাৰ। নমস্কাৰ দিব নালাগে মা, কিবা কোৱা। আছোঁ দে আৰু কিবা কৰি ধান খেতিৰ বিষয়ে কোৱা। ধান ৰুলোঁ, খেতি ৰুলোঁ, বানপানী হ'ল, তাৰপিছত ভুচি ৰোৱা হ'ল আৰু এই আমাৰ বক্তৃত্ব এইটো মোৰ মানে বনাইছোঁ মাটো, তোমাৰ বনোৱা মা। আৰু মাৰ ঘৰ জগদলাত মই ফুৰিব আহিছোঁ আজি। আৰু ইফালে একদম চাৰিওফালে একদম তাৰমানে হৈছে গাইছ, চাৰিওফালে একদম খেতিয়ে খেতি আৰু একো নাই। কিন্তু লোকেশ্যনটো আজি গাইছ বিদ্যা ভাল লাগিছে। এনেকুৱা সন্ধিয়া টাইমত মাৰ লগত ফুৰিব আহিলে বিদ্যা মজা লাগে। এনেকুৱা পাহাৰৰ ঠাইত এনেকুৱা সুন্দৰ গাইছ, কি ক'ম আৰু। চাওকচোন চাওক, ইফালে পাহাৰখনো ওলাই আছে কি ধুনীয়াকৈ, চাওক গাইছ। আৰু এইপিনে হিমালয় পৰ্বত এনেকুৱা আমাৰ এইপিনে মানে এনেকুৱাই বহুত ধুনীয়া সুন্দৰ সুন্দৰ ঠাই আছে গাইছ। কিন্তু বহুত দিনৰ মূৰত ভিডিঅ' দিব পৰা নাছিলোঁ, কিন্তু মোৰ বেমাৰ হৈ আছে গাইছ। আজি ভিডিঅ' এটা নেক্সট প্ৰস্তুত কৰিলোঁ গাইছ, সেইকাৰণে আজি পথাৰৰে দিম গাইছ। আজি চাওকচোন কি সুন্দৰ সুন্দৰ, একেবাৰে একোৱে নাই তাতে। আৰু মোৰ লগত আছে মা শব্দটো শুনিবলৈ বিৰাট আনন্দিত ফিল কৰোঁ। কি সুন্দৰ খেতি, একেবাৰে চাৰিওফালে ধানে ধান, একদম ইফালে কি ধুনীয়া, চবফালে গাইছ খেতিয়ে খেতি। আৰু লোকেশ্যন চাওক গাইছ, কি সুন্দৰ এটা লোকেশ্যন। মই আছোঁ বৰ্তমান এতিয়া জগদলাত আছোঁ গাইছ। এইফালৰ একদম চাৰিওফালে, ইফালে বেৰ আছে আৰু মাজত এইটো ৰাস্তা। ইফালে আছে তোমাৰ চাৰিওফালে খেতি 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 আৰু অনলি একো নাই, চাৰিওফালে ইফালে খেতি। কিন্তু বঢ়িয়া এটা লোকেশ্যন আছে গাইছ। এই লোকেশ্যনটো ইয়াত নাপাব, কিন্তু এইটো লোকেশ্যন মোৰ বিৰাট ভাল লাগিছে আজি গাইছ। একদম চাৰিওফালে একদম খেতি খেতি, এইপিনে বেৰা দিয়া আছে আৰু এইফালে নেট, কি ধুনীয়া। আৰু পানী ইফালে চাগে আপোনালোকৰ ফালে ধান গাজিছে নে নাই ক'বচোন কমেণ্টত। কিন্তু এইফালে বিৰাট সুন্দৰ এটা হৈ আছে। কি সুন্দৰ লোকেশ্যন গাইছ। কি সুন্দৰ লোকেশ্যন গাইছ, চাওক। ইফালে হৈছে পূৰা চাৰিওপিনে হৈয়ে গৈছে। আৰু সেইজন পেহী, মানে পেহী আছে জংঘল তুলি, মানে ধানৰ মাজত জংঘল, সেইটোত নৈমলাকে ৰুইছে, কিন্তু তাতে তুলি আছে গাইছ। কি মজা লাগিছে গাইছ ইয়াত আহি, প্ৰকৃতিৰ মাজত থাকি গাইছ ইমান মজা লাগে গাইছ। সঁচা কৈছোঁ গাইছ, এনেকুৱা ঠাইবিলাকত আহি বিৰাট মজা লাগে। আৰু এইপিনে পানী বৈ গৈছে, কি ধুনীয়া এটা নজৰা।